সত্যদেক অসম চেনেলটিলৈ আকৌ এবাৰ স্বাগতম। আজি আমি এই ভিডিঅ'টোত তিতা কেৰেলাৰ লাভালাভৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। তিতা কেৰেলা খালে আমাৰ কি লাভ হয়, কি বেমাৰত সহায় হয়, কি বেমাৰৰ পৰা বাচিব পাৰোঁ, এই সকলোবিলাক আমি ভিডিঅ'টোত গম পাম। তেন্তে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাব। তিতা কেৰেলাৰ বিষয়ে সকলোসমূহ ভালদৰে গম পাব। তেন্তে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি জানিবলৈ চেষ্টা কৰিম তিতা কেৰেলাতনো কি কি পদাৰ্থ থাকে। তাৰপিছত আমি কি বেমাৰৰ কাৰণে তিতা কেৰেলা ভাল সেইখিনি জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে তিতা কেৰেলাত পদাৰ্থ হিচাপে ভিটামিন, এণ্টিঅক্সিডেণ্ট লগতে মিনাৰেল হিচাপে আইৰণ, মেগনেছিয়াম, পটাছিয়াম, জিংক আদি থাকে। কেলৰি হিচাপত 19 কেলৰি প্ৰতি 100 গ্ৰাম তিতা কেৰেলাত পোৱা যায়। ফাইবাৰ 2.4 মিলিগ্ৰাম, ফেট 0.1 গ্ৰাম, বহুত কম। এণ্টিঅক্সিডেণ্টৰ ভিতৰত কেটেচিন, গেলিক এচিড, এপিকেটেচিন, কৰজনিক এচিড এইসমূহ এণ্টিঅক্সিডেণ্ট থাকে। এতিয়া আমি কি বেমাৰৰ কাৰণে তিতা কেৰেলা ভাল হয় সেইসমূহ জানো বলকচোন আৰু কিয় ভাল হয়। ডায়েবেটিছ, কেঞ্চাৰ, হাৰ্ট, স্কিনৰ কাৰণে তিতা কেৰেলা বহুত বেছিয়ে ভাল হয়। তিতা কেৰেলা ডায়েবেটিছ ৰোগীসকলৰ কাৰণে ইনচুলিন হিচাপে কাম কৰে। লগতে তিতা কেৰেলা স্কিন আৰু চুলিৰ কাৰণেও যথেষ্ট লাভকাৰী হয়। তিতা কেৰেলা লিভাৰ আৰু হাৰ্টৰ কাৰণে বহুত বেছি পৰিমাণে ভাল। কলন কেঞ্চাৰৰ কাৰণেও তিতা কেৰেলাক ভাল হিচাপে জনা যায়। তিতা কেৰেলা সকলোৱে খাব লাগে। যদিহে তিতা আপুনি ভাল নাপায় আৰু এই কেৰেলা খাব বিচাৰে তেন্তে পানীত উতলাই অলপ সময় শুকাই থ'ব। তাৰপিছত সেইখিনি ভাজি হওক যেনেকুৱা হওক তেনেকৈ আপুনি আপোনাৰ সোৱাদ ব্যৱহাৰ কৰিব পাৰে। তিতা কেৰেলাৰ বহুতো লাভকাৰী দিশ আছে, সেইকাৰণে তিতা কেৰেলা খোৱাটো ভাল। যদিহে আপুনি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ আপুনি এই চেনেলটোত হেল্থৰ লগত ৰিলেটেড বিভিন্ন দিশৰ বিষয়বস্তুসমূহ অসমীয়াত চাবলৈ পাব আৰু বন্ধু বান্ধৱী নাইবা আপোন মানুহবোৰৰ সৈতে শ্বেয়াৰ কৰক। লগতে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।